Hello everyone, welcome back to my channel Lina's Vlog. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে বুধবাৰ 28 তাৰিখ জুন মাহৰ। তো এইফালে দেখিছে আমাৰ ধুন ব্লগটো একেবাৰে মেডিকেলৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই। আমাৰ ধুনৰ গা বেয়া আছিল যোৱা মঙলবাৰৰ পৰা। তো এডমিট কৰিব লগা হ'ল। আমি আছোঁ ডিব্ৰুগড় সৃষ্টি হস্পিটেলত। তো আজি আমাক ৰিলিজ দিব একদম। আজি মনটো মোৰ বহুত ভাল লাগিছে। আমি আছোঁ শনিবাৰ দিনাখনৰ পৰা পিছে দেই। মঙলবাৰে হৈছিল জ্বৰ, তো আমি বুধবাৰে দেখালোঁ। তো এতিয়া থাকিবলৈ কৈছিলে, আমি নাথাকিলোঁ যাতে ইয়াৰ মানে এক্সাম হৈ আছিলে। তো আকৌ হ'ল যে সেইটো কাৰণে লৈ আহিব লগা হ'ল। ইয়াৰ বেমাৰটো হৈছিল মানে ইনফেকশ্যন হ'ল বুলি কৈছে কাফৰ। তো সেইকাৰণে আপোনালোকে একেবাৰে আজিকালি মানে যিহেতু বৰষুণ দিছে, ৰ'দ দিছে, তো যিটো বস্তুবোৰ খাই দিয়া হয় ন, অকণমান কেয়াৰফুল হ'ব আৰু যাৰ যাৰ ল'ৰা ছোৱালী আছে। ধুনে যে এইখন বিচনাত শুবলৈ ইমান ভয় কৰে নহয়, সেইদিনা পৰি ল'লে বেচেৰাটো। তো এতিয়া ইয়াতে যেতিয়া হ'লে ইয়াতে শুই থাকে ন। ধুন তুমি ক'ত হোৱা কৈ দিয়াচোন, হাই বুলি কৈ দিয়া। অঁ ইয়াত হোৱা, হাই বুলি কৈ দিয়া চবকে। অঁ মই ভাল পালোঁ কৈ দিয়া। মানে আজি ইও মানে বেয়া পাইছে আৰু থাকি, মা কেতিয়া ঘৰ যাম সুধি থাকে। তো আজি ফাইনেলি যাবলৈ পালোঁ আৰু সেইটো কাৰণে ভাল লাগিছে। আপোনালোকক মানে এই সৃষ্টি হস্পিটেলৰ ৰুমটোতো দি দিম হা, আমি য'ত আছোঁ। দেখিছে নহয় এইফালে যোনটো মানে কেণ্টিনৰ হেৰিটো আছে যে, আমাৰ ধুনেই নহয় এইবোৰ চাই চাই এইটো খাম কৈ থাকে। মোৰ ইমান হাঁহি ওলায় কেতিয়াবা। তো এইফালৰ পৰা ফাৰ্ষ্ট এনেকৈ দৰ্জাখন, তো এইফালে এনেকৈ আৰু টিভিও আছে। তো এইফালে এনেকৈ এইফালে বাথৰুম, চিধা আহি কিনে এইফালে বাথৰুম। তো এইফালে তো এনেকৈ, তো এইফালে সৰুকৈ তাতে ধুন আৰু মই শুওঁ। ইয়াতে উৎপল হয় দেই। আমাৰ পেচেণ্টৰ বিচনাত দেউতাকে শুৱে আৰু ইয়াত আমি দুটাই শুওঁ। তোমাৰ ইয়াত থাকি কেনেকুৱা লাগিলে? ভাল লাগিলে নে বেয়া লাগিলে কৈ দিয়াচোন। অঁ ধুন বেয়া? অঁ বেয়া লাগিলে। এয়াই আৰু অকণমানি ৰুম, আজি এৰি থৈ যাব লাগিব। আৰু এইফালে দেখিছেনে খিৰিকীখনৰ ওচৰত আহি কিনে আমাৰ ধুনে সেই চিপছখিনি দেখি থাকে যে, সেইখিনি খাম বুলি কৈ থাকে হা। মানে কি আৰু নোখোৱাও ন যিমান যি কৰি। চিপছবিলাকতো বহুত বেয়া আমাৰ হেল্থৰ কাৰণে। তাতে এতিয়া বেমাৰ হৈ আছে, কি ক'ম আৰু সৰু ল'ৰা খাব বিচাৰি নিদিওঁ। খালি কি কামত লাগিছা তুমি এবাৰ হা? নকৰিবা, বেয়া হ'ব। ঐ থৈ দিয়া ফোনটো, থৈ দিয়া। কি মোৰ কথা নাই? ফোন নাই এইটো, তুমি থৈ দিয়া না, বেয়া হ'ব। নাপায় এনেকৈ কৰিব, থৈ দিয়া দেই। গুড বয় ন তুমি? কি হেল্ল', ইমান বদমাছ ল'ৰাটো দেই সঁচাকৈ। 4টাই বাজিলে, একদম ৰৈ মানে ইমান ভাগৰ লাগিছে ন। অথনিতে ওলাই ল'লোঁ যাম বুলি, এতিয়ালৈকে কামটো হোৱাই নাই। উৎপল গ'ল তললৈ আৰু এইফালে আমাৰ ধুনে শুই গ'ল বেচেৰাটো। আমি যাব ওলালোঁ আৰু বাই বাই ৰুমটো ন ধুন, ব'লা। আমি ওলালোঁ ন ধুন, আমি ওলালোঁ। আমি ক'ত গৈ আছোঁ? ঘৰ। এইফালে চাই কিনে হাই বুলি কৈ দিয়া। এইফালে চোৱা আকৌ, হাই বুলি কৈ দিয়া। ইয়াতে খলিয়া মাৰিতে ৰখি আছোঁ। মানে এই উৎপলৰ অফিচটো ইয়াতে আছে যে, কিবা বস্তু কেইটামান আছে, অফিচৰ বস্তু লৈ যাম বুলি ক'লে। যিহেতু আহিছোঁ ন, একেবাৰে লৈ যাওঁ বোলে। একদম আগৰ দিনৰ মানে মনত পৰি গৈছে। আগতে মই এই বিষ্ণুনগৰতে আছিলোঁ। এইফালে একদম হোষ্টেল লাইফৰ মানে কথাবোৰ মনত পৰি গৈছে। এইফালে এই ATMখন এতিয়াও এনেকুৱাই আছে। এই 2000 কেতিয়া বাৰু 2015 লাষ্ট আছিলে ন, তেতিয়া আমি ইয়াত আছিলোঁ। এইফালে সেই মানুহটো যে আহি আছে হোৱাইট টি চাৰ্ট, সেইটো অকণমান আগলৈ গৈ বিষ্ণুনগৰ বুলি কয়, আমি তাতে আছিলোঁ। এইবিলাক একো তেতিয়া বিল্ডিং নাছিলে। ইমান চেঞ্জ হ'ল নহয় জেগাবোৰ। আপোনালোকক বস্তু এটা দেখাওঁ দেই। এই মানুহবিলাকে যে বিয়া হ'লে যে খোপাত লগাই যে, চাওক না এইখিনি ফুলখিনি। এয়া চাওক, ইমান ধুনীয়া লাগিছে। গোটেইবোৰ এনেকুৱাই। মই ছিঙিম বুলি ভাবিছোঁ, উৎপলে মোক ছিঙিব দিয়া নাই। সোমাম। ইয়ত নিদিবা ধুন বেটা, এইটো লাইটটো নিদিবা। খাই যাওঁ একেবাৰে। 7টাই বাজিলে। মানে মিচিঙত কি হয় জানা নাই? মানে মৰমৰ মাত। আমি যেনেকৈ অসমীয়াত মাজনী সোণজনী কওঁ ন, তেনেকৈ সিহঁতে অয় বুলি কয়। থ'বই জেগা নাইচোন। মই দিনত বেলেগ দেখোঁ, ৰাতি বেলেগ দেখোঁ পাই ন। সৰু সেইটোৱেতো। ইয়াতে থৈ দে ক'ৰবাত।
দিনত মনে কৰা নহয় ন অকল অয়খন বুলি এনেকৈ দেখি যাওঁ আৰু ধুনীয়াকৈ এনেকৈ সৰু সৰুকৈ আছে মানুহ নাই নেকি আছে ন এইফালে মেনুখন চাওক বহুত ভাল ভালে হয় কিন্তু মই হেৰি দিছিলোঁ দেই খৰিকা দিছিলোঁ খৰিকাটো নাপালোঁ উৎপলে খাব পৰ্ক উইথ আখনি এই ধুনটো যে ইমান উৎপাত নহয় আপোনালোকে আহি চাব পাৰে ইয়াত এতিয়া খাই মেলি কম হা আপোনালোকক দেখাম আৰু মানে ৰিভিউটো দিম আৰু কেনেকুৱা হয় নাৰ্চাৰীও আছে ৰাতি হ'ল ন দেখাব নোৱাৰিলোঁ এনেই আন্ধাৰ আন্ধাৰকৈ অলপ দেখাইছোঁ আপোনালোকে আহিব পাৰে ইয়াত যদি ধেমাজিপুৰৰ পৰা যায় তেতিয়া বগীবিলখন নোপোৱা আগত লেফ্ট ছাইডে যদি ডিব্ৰুগড়ৰ পৰা আহে তেতিয়া বগীবিলখন পাৰ হৈ কেনে ৰাইট ছাইডে এই আমাৰ এই লেটাৰ মাজতে কি যে কৰি থাকে নহয় মোৰ সেই চাংঘৰ তাত যাব মন আছিলে মহৰ কাৰণে নগ'লোঁ এতিয়া মানে ৰাতি হয় ন যিহেতু এইটো এনেকুৱা এইটো এনেকুৱা মানে এনেকুৱা টিঙি দি এনেকৈ কৰা আছে তো সেইটো ধুনীয়া মানে চাংঘৰ মানে কি আৰু মৰম লগা দিনত ভাল লাগিব মানে আমাৰ খানা আহি গ'ল এইখিনি পৰ্ক উইথ আখনি ব্লেক ডাল উইথ চিকেন খাওঁ ই টিচুৰ কথা ক'লে একদম টেষ্টি মজা খাবলৈ আপোনালোকে আহিব ট্ৰাই কৰি চাব এবাৰ কেনেকুৱা লাগিছে উৎপল খাই ভাল লাগিছে খাই আপোনালোকে আহিব কৰিব বিচাৰে মানে ইমানেই টেষ্টি আছিল ন ভতুৱা নিচিনা খাই দিলোঁ চাওক এখন মোৰ থালি সেইফালে উৎপলৰ থালি পূৰা খাই দিলোঁ মানে একদম চাফা কৰি সঁচাকৈ দেই বহুত মজা লাগিলে খাই আপোনালোকে ট্ৰাই কৰিব মোক লগৰ এজনীয়ে কৈছিলে এইখন খাবলৈ বহুত টেষ্টি হয় এই অৰিঅ'খনত ট্ৰাই কৰি চাবি বুলি তো আজি ট্ৰাই কৰিলে মই আপোনালোকক ক'ম যোনে এইফালে আহে এবাৰ ট্ৰাই কৰি চাব বহুত টেষ্টি লাগিলে মানে ঘৰলৈ গৈ থাকোঁ আৰু দেই বহুত দেৰি হ'ল মানে 8:30 হ'ল ঘৰ পাওঁতে কিজানি 9টামান বাজিবই চাগে এবাৰে ওলাই আহিছোঁ এতিয়া ইমান কিউট চানা ঘৰকেইটা মই এনেকুৱাত খাম এবাৰ আহিলে মানে এই নহয় এইটো থাকা ৰুম নহয় উৎপল জাষ্ট খোৱা হয় সেইকেইটা ৰুম হয় কাৰণ ৰেজৰ্ট বুলি লিখা আছে ন আৰু নাৰ্চাৰীও হয় সৰু সৰু ফুল এইবোৰ ঢেৰ ফুল আছে ব'লা মই চফ খাব পাহৰি থাকিলোঁ খালি দামটো অকণমান বেছি আৰু ন উৎপল অলপ বেছি মানে বহুত বেছি আৰু ঘৰ পালোহি 9টা বাজিবলৈ 5 মিনিট আছে পালোহি আৰু দেই 9টাৰ আগতে মানে আমাৰ ঘৰৰ অৱস্থা ইমান বেয়া হৈ আছে নহয় আমি শুকুৰবাৰে যোৱা ডিব্ৰুগড়লৈ তো লগৰ এজনীৰ ঘৰত থাকিলোঁ তো শনিবাৰে ই এডমিট হৈছিলে আমাৰ ঘৰত দেখাওঁ হা ইমান বেয়া হৈ আছে মানে কেনেকুৱা হৈ আছে নহয় দেখিব কিবা লাগিছে সেইফালে চাওক না সেইখিনি বস্তু মেডিকেলৰ পৰা অনা সেইদিনাখন ৰ'দ দিছিলে শুকুৰবাৰ দিনা ইয়াতে এনেকৈ কাপোৰবোৰ এনেকৈ থৈ যোৱা মেলি কেনে এক বিচনা চিচনা অৱস্থা নাই য'তে ত'তে কাপোৰ য'তে ত'তে ক্লিপ জ্বৰ হৈ আছিলে যে ধুনক এনেকৈ লৈ যোৱা হ'ল ন পটাপট আৰু ঠিক কৰিব লাগিব আৰু এতিয়া অলপ মানে ফ্ৰেছ হৈ লওঁ গা পা ধুই লওঁ আৰু একেবাৰে শুই যাম যিহেতু বহুত টোপনি ক্ষতি ন এইকেইদিন তো একেবাৰে আপোনালোকক কাইলৈ লগ পাম আজি নেক্সট দিনাখন হয় এয়া দেখিছেনে গোটেই বৰষুণ ৰাতিপুৱাৰ পৰা মানে এতিয়া অলপমান ৰ'দটো ওলাইছে 10:30মান হৈছে এইফালে গোটেই চোতালখন পানী ঘৰৰ অৱস্থা চাওক গোটেই আহি মই কাপোৰবোৰ ধুই দিলোঁ এনেকৈ মেলিছোঁ আৰু এতিয়া উপায়তো নাই ন ৰ'দ চ'দ নাই এনেকৈ মেডিকেলত যিহেতু আছিলোঁ কাপোৰখিনিতো এনেকৈ মেলিবই লাগিব সেই তেনেকৈ আৰু চকীয়ে তকীয়ে য'তে পাইছোঁ মানে মই তাতে মেলি দিছোঁ একেবাৰে খাই বৈ আজৰি হ'লোঁ দেই মানে দেখুৱাই নহ'ল কিনো দেখাম ন ইমানেই বিজি হৈ গ'লো নহয় বহুত দিন নাছিলোঁ যে কাম মানে ইটো সিটো কাম এনেই ওলাই থাকে আৰু সৰু সুৰাকৈ কিবা কিবি কাপোৰখিনিতো গোটেইখিনি ধুলোঁ আধা থাকি গ'ল ব্লেংকেটখন আৰু বেডশ্বীটখন মেডিকেলত নিয়া সেইকেইখন ৰ'দ দিলে মানে ভালকৈ ধুম আৰু তো এইফালে আমাৰ ধুনে বোলে তাৰ ভাগৰ লাগিছে চাগে যিহেতু দৰৱ চৰৱো খাই আছে ন এইকেইদিন উইক হৈ আছে মানুহটো তো মোৰো আৰু তেনেকৈ উৎপলে ডিউটিলৈ গ'ল আমি দুটাই আছোঁ এতিয়া 3টাই বাজিলে এতিয়া ময়ো ভাবিছোঁ অকণমান ৰেষ্ট অকণমান লৈ লওঁ আৰু কিনো দেখাম ন আপোনালোকক দেখাবলগীয়া একোৱেই নাই এনেই জাষ্ট মানে মই ব্লগটো এনেই ষ্টাৰ্ট কৰি দিলোঁ আৰু মনটো ভাল লাগিলে বহুত দিন ব্লগো দিয়া নাই এনেই ব্লগ এটা বনাওঁ বুলি ভাবিলোঁ সেইটো কাৰণে দিলোঁ তো আহি আছে এতিয়া ধুনেতো 2টা এক্সাম দিব নাপালেই ন তাৰ অলৰেডি সিহঁতৰ ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈয়ে গ'ল 28ত লাষ্ট আছিলে এক্সাম তো 29 হ'লেই
তো এক্সাম দিব নাপালে আৰু এই দুখন এপ্লিকেশ্যন দিব লাগিব চাগে স্কুলত তো ভাবিছোঁ এতিয়া কি হয় নাজানো আৰু ছামাৰ ভেকেশ্যনত মানে ক'বালৈ এনে আৰু অৰুণাচল যোৱা কথা এটা প্লেনিং বনাই আছোঁ কি হয় যদি পাৰোঁ দেখাম আপোনালোকক তেন্তে ঠিক আছে যদি ভাল পালে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব হা যিসকল নতুনকৈ চাইছে তেন্তে আহি আছোঁ বাই বাই নেক্সট ভিডিঅ'লৈ